সেই মনে ৰাতিপুৱাই এটা দুখবৰ আহিল ছোৱালী মেধাৱী ছাত্ৰীগৰাকী ইতিমধ্যে গুৱাহাটীত নিহত হৈছে। গোটেই বিষয়টো আচলতে কি হয়? আচলতে খবৰটো পাই আমি মৰ্মাহত আছোঁ। পুৱাই খবৰটো পাইছোঁ আৰু ছাত্ৰীগৰাকী খুব মেধাৱী আছিল আৰু ইতিমধ্যেই আপোনালোকে দেখিছে, গোটেই পৰিৱেশটো দেখিছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিটো দুৰ্ঘটনা হৈছে, তিনিগৰাকী ছাত্ৰী আছিল, গোটেই তিনিগৰাকী আচলতে তাতে নিহত হৈছে আৰু ড্ৰাইভাৰজন কিন্তু পলাতক বুলি আমি গম পাইছোঁ। গতিকে ইমান ডাঙৰ এটা ঘটনা, তাৰপিছত ড্ৰাইভাৰজন পলাতক বুলি আমি যিহেতু গম পাইছোঁ, গতিকে আমি তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম। আমি দাবী জনাইছোঁ যে ইতিমধ্যে আমি ৰাইজৰ লগত আমি আলোচনাত বহিম। ৰাইজৰ হৈ আমি এখন স্মাৰকপত্ৰ আমাৰ চৰাইদেউ জিলা প্ৰশাসনৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিম, যাতে গোটেই বিষয়টো তদন্ত আওতালৈ আহক আৰু ছাত্ৰীগৰাকীয়ে ন্যায় পাব। থাকে ভতিজা জোঁৱাই থাকে, তেওঁলোক গৈছে। তাৰপিছতে মোৰ জেঠীজন থাকে মোমাই, তালৈ গৈছে। কেতিয়া গৈছিলে আচলতে গুৱাহাটীত? কেতিয়াবা আছিলে তাই মাষ্টাৰ ডিগ্ৰীটো গুৱাহাটীতে কৰা। তাই ৰয়েল গ্ল'বেলত সোমাইছিলে। আজি 10 মাহমান হৈছে তাই জুনত জইন কৰিছে। তাৰপিছতে কালি মানে আমি নাজানো আৰু কি কাৰণে ওলাই গৈছিলে, তেনেকৈ দুৰ্ঘটনা আমি ৰাতিপুৱা 4 বজাত পুলিচ ট্ৰেফিক এজনে ফোন কৰি জনাইছে। তাৰমানে এনে কি কালি কিবা কথা পাতিছিলে? কালি 11 বজাত ফোন কৰিছে। তাই য'লৈ গ'লেও মাকক কৈ যায়, আমাক নুসুধাকৈ নাযায়। তাৰপিছত কৈছে কাৰেণ্টটো নাই, মোবাইলৰ চাৰ্জ শেষ হৈছে, মই ভাত খালোঁ বোলে, গুড নাইট, তোমালোকে শুই থাকা, ময়ো শুওঁ, তেনেকৈ বুলি কৈছে। 11 বজাত সেইটো কৰিছে নাই, কিন্তু মোবাইলটো চাৰ্জ নাইকিয়া হৈছে বুলি কৈছে। তাৰমানে তাৰপিছত যিটো ক'ৰবালৈ যাবলগীয়া হৈছে, আমাক ফোন কৰিলোহেঁতেন যদি, তাই মানে কৈছে মোবাইলটো চাৰ্জ নাই। পৰিয়ালত মাক, মই আৰু ল'ৰা এটা আছে, ভাইক। আৰক্ষীয়ে কিবা জনাইছে নেকি? আৰক্ষী জনোৱা নাই, কিন্তু এতিয়া শুনিবলৈ পাইছোঁ যে যিটো দুৰ্ঘটনা হ'ল, ড্ৰাইভাৰজন পলাইছে বুলি শুনিছোঁ। তিনিগৰাকী আছিলে বোলে লগত? হয়, পাছফালৰ পৰা কিবা ট্ৰাকত মাৰিছে বুলি। ইয়াৰ পৰা কোনোবা গৈছে নেকি? ইয়াৰ পৰা আমি নাই যোৱা। কিবা যোৱা ব্যৱস্থা মানে তাত বাইক ভিনেগাৰ গ'লে আমিনো এতিয়া গৈ কি কৰিম? গতিকে যদি তেওঁলোকে অফিচিয়েলি কামবোৰ সমাধা কৰিব পাৰে, তেতিয়াহ'লে লৈ আনিম, আমি নগ'লেও হ'ব বুলি কৈছোঁ।